নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আমাৰ শৰীৰৰ বিভিন্ন অংগত থকা তিলবোৰে আমাৰ জীৱনৰ ওপৰত কেনে প্ৰভাৱ পেলায় আৰু তিল শৰীৰৰ কোন ঠাইত থকাটো আমাৰ বাবে শুভ বা অশুভ হয়। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমতে হৈছে ওঠত তিল থকা। যি লোকৰ ওপৰৰ ওঠত তিল থাকে তেওঁৰ মন পৰিষ্কাৰ হয় আৰু তেওঁ খোৱা মেলাত চৌকিন হয়। কিন্তু যদি তলৰ ওঠত তিল থাকে তেন্তে সেইটো বেয়া বুলি কোৱা হৈছে। তেনে ব্যক্তিয়ে জীৱনত বহু কষ্ট কৰিও বিচৰা মতে ফল নাপায়। সোঁ হাতত তিল থকা ব্যক্তিয়ে এদিন নহয় এদিন জীৱনত ধন লাভ কৰেই। সোঁ চকুত তিল থাকিলে সেইজন ব্যক্তিয়ে নিজৰ জীৱনসংগীক বহুত মৰম কৰে আৰু জীৱনৰ সকলো সুখ দুখৰ সময়ত নিজৰ জীৱনসংগীৰ লগত সদায় থাকে। কিন্তু বাওঁ চকুত তিল থকা ব্যক্তিয়ে জীৱনত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সোঁগালত তিল থাকিলে এনে ব্যক্তি বহু সৌভাগ্যৱান হয় আৰু জীৱনত বহু ধন সম্পদ অৰ্জন কৰে। দুখীয়া ঘৰত জন্মগ্ৰহণ কৰা ব্যক্তিয়েও এদিন নহয় এদিন বহু ধন টকা পইচাৰ গৰাকী হয়গৈ। বাওঁগালত তিল থকা ব্যক্তিয়ে জীৱনত লাগিলে যিমানেই কষ্ট নকৰক কিয় কিন্তু তেওঁ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। এনে লোকৰ হাতলৈ টকা পইচা আহে হয়, কিন্তু সেই টকা পইচা তেওঁলোকৰ হাতত বেছি সময়লৈ নাথাকে। যি ব্যক্তি কান্ধত তিল থাকে তেনে ব্যক্তিয়ে জীৱনত অশেষ কষ্ট কৰি হ'লেও নিজৰ লক্ষ্যত উপনীত হয়। সোঁ কান্ধত যাৰ তিল থাকে সেই ব্যক্তিয়ে চাকৰি বা ব্যৱসায় বাণিজ্যত সদায় সফল হয়। বাওঁ কান্ধত তিল থাকিলে তেওঁ বাহুবলী হোৱাটো সূচায় আৰু মহিলাৰ ক্ষেত্ৰত সদায় প্ৰথম সন্তান ল'ৰা হয়। যিজন লোকৰ সোঁ বুকুত তিল থাকে তেওঁ নিজৰ জীৱনসংগীক বহুত মৰম কৰে। আনহাতে বাওঁ বুকুত তিল থকা ব্যক্তিৰ নিজৰ জীৱনসংগীৰ লগত মিল নাথাকে। তেওঁলোকৰ মাজত সঘনাই কাজিয়া পেচাল হৈ থাকে। পেটত তিল থকা ব্যক্তিৰ যিকোনো কথালৈ বহু ভয়ভীত হৈ থাকে। এনে লোকে নিজৰ জীৱনটো ভালদৰে উপভোগ কৰিবলৈ বিচাৰে। কঁকালত তিল থাকিলে ব্যক্তিজন ভ্ৰমণপ্ৰিয় হয়। সোঁ ভৰিত তিল থকা ব্যক্তি বহু বুদ্ধিমান হয় আৰু বুদ্ধিৰে জীৱনত সফল হয়। বাওঁ ভৰিত তিল থকা ব্যক্তিয়ে জীৱনত অযথা টকা পইচা খৰচ কৰা দেখা যায় আৰু এনে ব্যক্তিৰ হাতত ধন আহিলেও সেয়া তেওঁলোকৰ লগত বেছি দিন নাথাকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে তলত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটিকো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব।